নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকক এদিনীয়া আমৰ পুলি কেনেকৈ ৰুৱে তাকে দেখাম। এইটো আমি অনলাইনত পৰা আনিছিলোঁ। প্ৰথমে মাটি আৰু বালি মিক্স কৰি লৈছোঁ, কাৰণ এদিনীয়া আমত বেছি পানী দৰকাৰ নাই, শুকান মাটি লাগে। আৰু বালি দি দিছোঁ যাতে মাটিখিনি লাগি নধৰে। এটা টাবত, সৰু টাব এটাত মাটি আৰু বালি মিক্স কৰি লৈ ইয়াত দি দিছোঁ। এদিনীয়া আমত পানী খুবেই কম প্ৰয়োজন। পানী পালে গেলি যায়। আমি দুটা আনিছিলোঁ, তাৰে এটা বেয়া হৈ গ'ল পানী পাই, এটা ভাল হৈ আছে। সেইকাৰণে ডাঙৰ টাবটোৰ পৰা সৰু টাবটোলৈ ট্ৰান্সপ্লেণ্ট কৰিছোঁ। টাবটোৰ পৰা পুলিটো লাহেকৈ উঠাই আনিছোঁ। এয়া দেখিছে শিপাবোৰ কেনেকৈ তিতি আছে। এনেকৈ তিতি থকাৰ কাৰণে গেলি যাব বুলি আকৌ নতুন এটা টাবত দিছোঁ। পানীৰ প্ৰয়োজন নাই, পানী দি দিছিলোঁ প্ৰথমে, সেইকাৰণে এনেকুৱা হৈ গ'ল। এয়া চাওক শিপাবোৰ কিমান ধুনীয়াকৈ বাঢ়িছিল, দেখিছে। এতিয়া আমি শিপাবোৰ চাফা কৰি লৈছোঁ। শিপাবোৰ চাফা কৰি ল'লে তেতিয়া গম পাম শিপাবোৰ কিমান দূৰলৈকে বাঢ়িছে। পুলিটো অনাতকৈ এতিয়া অলপ ডাঙৰেই হ'ল, শিপাবোৰ বাঢ়ি গ'ল। শিপাবোৰ যিবোৰ বেছি বাঢ়ি গৈছে তাক অলপ কাটি দিছোঁ, তেতিয়া ভালকৈ গ্ৰ'থ হ'ব। এয়া ওচৰৰ পৰা চাওক, এই দেখিছে শিপাবোৰ কাটি ল'লোঁ। এতিয়া শিপাবোৰত যাতে ভেঁকুৰ নধৰে সেইকাৰণে অলপ অলপ হালধি লগাই লৈছোঁ। আপোনালোকে অইন দৰৱো লগাই ল'ব পাৰে, ফাংগাছৰ কাৰণে ব্যৱহাৰ কৰা, কিন্তু আমি হালধি লগাই লৈছোঁ। হালধি লগালে ভেঁকুৰে সহজে নধৰে, সেইকাৰণে যিবিলাক শিপা কাটিলোঁ সেই শিপাৰ গুৰিত লগাই লৈছোঁ। এতিয়া মাটিখিনিতো অকণমান বচা হালধিখিনি দি দিছোঁ যাতে মাটিখিনিতো নধৰে। ভেঁকুৰ ধৰিলে পুলিটো মাৰি পেলাব। ভেঁকুৰৰ পৰা বচাবৰ কাৰণে হালধি ব্যৱহাৰ কৰিছোঁ। এতিয়া দেখিছে বেছি দহত নহয়, ওপৰতে পুলিটো দিছোঁ। তাৰপাছত কাষত অলপ মাটি দি দিম। এদিনীয়া আমত পানীও বেছি প্ৰয়োজন নহয় আৰু মাটিও বেছি প্ৰয়োজন নাই। শিপাবোৰ ওলাই থাকিলেহে বনচাইৰ দৰে হয়। এতিয়া পুলিটো ৰুইছোঁ, ফুল লাগিলে আকৌ আপোনালোকক দেখাব পাৰিম কেনেকৈ ফুলে। এয়া নতুনকৈ পাত ওলাইছে, চাৰিওকাষে সমান কৰি দিয়া হৈছে। মাটিখিনি যিহেতু অকণমান সেমেকা হৈ আছে সেইকাৰণে আমি এতিয়া পানীও ব্যৱহাৰ কৰা নাই। পানী যিহেতু প্ৰয়োজন কম, সেইকাৰণে মাটিখিনি সেমেকা হোৱাৰ কাৰণে পানী আমি দুদিনৰ পাছত দিম। গোটা গোটা হৈ থকা মাটিবোৰ অলপ মিহি কৰি দিয়া হৈছে। চাৰিওফালে সমান কৰি দি এতিয়া পুলিটো আমি ৰ'দ পৰা ঠাইত ৰাখি দিম। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।